near Esser petrol pump road. আজি ইভিনিং বৰষুণ দিছে, এইটো বৰষুণ দিয়াৰ পাছতে এইটো ড্ৰেইন চিষ্টেম অলপ পানী বেছি হৈ গ'ল, এইটো একদম ফ্লেছ পাতটো ইয়াত ৰ'দতে আহি গৈছে। গাড়ীবিলাক কিছুমানটো বেয়া হৈছে, কিছুমানটো ঠেলি গৈ আছে। আজি ইভিনিং দিফুতে বৰষুণ হৈছে, এইটো বৰষুণ হোৱাৰ কাৰণে পুৰা পানীটো একদম ৰাস্তাত আহি গ'ল। মানুহ ঘৰত পুৰা ঘৰ পুৰা একদম ডুবিলে। পানীটো আপুনি ইয়াত